গতিকে ইনশাল্লাহ আমি জিকাৰ কাৰণে যি প্ৰিপ্লেন কৰিব লাগে, যি নিৰ্বাচনৰ যি মাষ্টাৰ জ্ঞান সেইটো আমি ইতিমধ্যে ৰেডি কৰিছোঁ। আৰু হেলিকপ্টাৰ ইতিমধ্যে আমাৰ যে হেমন্ত বিশ্ব শৰ্মা যদি হেলিকপ্টাৰ লৈ কেম্পেইন কৰে, চুৰ কৰিলে কোন হয়? হুইচ হেমন্ত বিশ্ব শৰ্মা, তেওঁ কোন হয়? কোৱালি 2 দিনৰ কাৰণে হেলিকপ্টাৰ ভাড়া কৰা হৈছে, বেছি কৰা হোৱা নাই। এইকাৰণে আমি 2 দিনৰ কাৰণে 10 লাখ টকা দি আমি ভাড়া কৰিছোঁ, 2 দিনৰ কাৰণে ৰাখিছোঁ। মেইন কৰে চুৰ কৰিলে কিয় নোৱাৰিব? তো চুৰ কৰিলে 2 দিনৰ কাৰণে হেলিকপ্টাৰ ভাড়া কৰা হৈছে, বেছি কৰা হোৱা নাই। এইবাৰ নিৰ্বাচন আপোনালোকে দেখা পাব চুৰ কৰিলে হেলিকপ্টাৰ লৈ কেম্পেইন কৰিব। মাত্ৰ আমি 5 লাখ টকাকৈ পাৰ ডে ভাড়া, সেইকাৰণে আমি 2 দিনৰ কাৰণে 10 লাখ টকা দি আমি ভাড়া কৰিছোঁ, 2 দিনৰ কাৰণে ৰাখিছোঁ। আমি বজাৰলৈ নমাম, বিভিন্ন ঠাইতে যাম আৰু আমাৰ খানাপাৰাতে থাকিব হেলিকপ্টাৰবিলাক, আপোনালোকে নিশ্চয় জানে। আৰু আমি গুৱাহাটীৰ পৰাই আমি এই সমষ্টিকেইটা ঘূৰিম। পাৰিলে আৰু কেইটা সমষ্টিত আমি প্ৰাৰ্থী দিবলৈ বা আমি ইতিমধ্যে যা চলাই আছোঁ, আমি কি কৰিব পাৰোঁ। গতিকে ইনশাল্লাহ আমি জিকাৰ কাৰণে যি প্ৰিপ্লেন কৰিব লাগে, যি নিৰ্বাচনৰ যি মাষ্টাৰ জ্ঞান সেইটো আমি ইতিমধ্যে ৰেডি কৰিছোঁ। আৰু হেলিকপ্টাৰ ইতিমধ্যে আমাৰ ফিক্স হৈ গৈছে। গতিকে আপোনালোকে দেখা পাব এইবাৰ হেলিকপ্টাৰ BTC নিৰ্বাচনৰ সৈতে আমি কোৱাৰ দৰে হোৱা নাছিলে। এইবাৰ আমি হেলিকপ্টাৰ লৈ ইনশাল্লাহ আপোনালোকে পাব। হেলিকপ্টাৰ এইবাৰ নমাম আৰু হেলিকপ্টাৰ এইবাৰ কমাই BJPৰ নেতা পালে নেতা এইবাৰ টোপনি নোহোৱা কৰি দিম। এই কথাটো আপোনাক জনাই মই সুখী, এইখিনি ক'লোঁ। দীঘলীয়া নল'লোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। 5টা সমষ্টি ইতিমধ্যে আমাৰ ফিক্স হৈ গৈছে। গতিকে 5টা সমষ্টিত আৰু বিধায়ক হোৱাটো আমাৰ ফাইনেল হৈ আছে। কেনেকুৱা হেমন্ত বিশ্ব শৰ্মাক হৰুৱাব লাগে সেইটো আমাৰ জনা আছে, সেইটো আৰু টেনশ্যন কৰিব নালাগে। মামা যিমানে ৰাজনীতি কৰক, মামা কোন হয়? হুইচ হেমন্ত বিশ্ব শৰ্মা, তেওঁ কোন হয়? আপোনালোকে এটা কথা ৰাজহুৱা কৰিব, হেমন্ত বিশ্ব শৰ্মা মিনিংটো আগত জানিব লাগিব। বিশ্ব মানে কি? পৃথিৱীৰ। তেওঁ কেনেকৈ পৃথিৱীৰ হ'ব পাৰে? এজন হেমন্ত বিশ্ব শৰ্মা বুলি কৈছে, হেমন্ত বিশ্ব শৰ্মা, বিশ্ব মানে পৃথিৱীৰ কেনেকৈ হ'ব পাৰে? এই কথাটো ৰাইজে জাজ কৰিব লাগে। গতিকে সেইটো কথাই ক'লোঁ, দীঘলীয়া নল'লোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। 5টা সমষ্টি ইতিমধ্যে আমি ৰেডি কৰিছোঁ। আৰু আমি এইবাৰ খেল মানে কৈছিলোঁ নহয়, খেলা হ'ব। ইনশাল্লাহ এইবাৰ খেলা হ'ব।